আমি এটা আটক ধুনীয়া মানুহক আকৰ্ষণ কৰাৰ কাৰণে এটা 25 ফুট আকাৰৰ এটা শিৱলিংগ আমি স্থাপন কৰিছিলোঁ, কিন্তু তাৰ 2 ফুটমান কম হ'ল, কিন্তু ওপৰত এটা টাৱাৰ লাইন আছে। সেয়ে আমি সমূহ ভক্তবান ৰাইজৰে উপস্থিতি আমি ইয়াতে কামনা কৰিছোঁ। লগতে যেন এই আমাৰ মন্দিৰটো 1987 চনতে আৰম্ভ হৈছিল। যিকেইজন ব্যক্তি ইয়াত আৰম্ভ কৰিছিল তাৰে ভিতৰত যিকেইজনৰ নাম ক'লে আগৰজন বক্তাই, সেইমতেই চলিত হৈ আছে। এতিয়া আমাৰ নতুন উদ্যোক্তাসকল আগবাঢ়ি আহিছে। আমি ভৱিষ্যত আমি যে চৰকাৰৰ যদি কিবা অনুদানো পাওঁ আৰু আমি উন্নত কৰিম বুলি আমি আশা ৰাখিছোঁ। লগতে আমাৰ গাঁৱৰে যুৱক অনুপ চালৈ তেওঁৰ বৰ্তমান নেতৃত্বত আমি এনেকুৱা তেওঁক আগবাঢ়াই দিছোঁ আৰু আমি তেওঁৰ পিছে পিছে গৈ যাতে অনুষ্ঠানটো আকৌ আমি দীঘলীয়া কৰিব পাৰোঁ, সেইভাৱে আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি এই মন্দিৰৰ সন্মুখতে প্ৰতিজ্ঞা কৰিছোঁ যে আমি এটা শিৱলিংগ বনাম আৰু স্থায়ী বনাব পাৰিলেতো আমাৰ ভালেই, সকলোৰে এটা আকৰ্ষণ হ'ব। সেইভাৱে আমি এইবাৰ এনেকুৱা এটা ৰাইজক দেখুৱাৰ কাৰণে যাতে ৰাইজ আগ্ৰহী হয়, সেইভাৱে আমি এইটো বনাইছোঁ। লগতে আমি ভৱিষ্যতৰ কাৰণে আমি যদি পাৰোঁ, যদি আমি কিবা আকৌ যদি আমি চৰকাৰৰ কিবা অনুদান পাওঁ, তেতিয়াহ'লে আকৌ আমি স্থায়ী হিচাপে বনাম বুলি আমি আশা ৰাখিছোঁ। আমাৰ এই শিৱৰাত্ৰি যিটো স্থাপক আছিল দুৰ্লভ লহকৰ আছিল, তেখেত 1987 চনতে তেখেতে এই হেৰিটো শিৱ মন্দিৰটো স্থাপন কৰিছিল। ইয়াত অকল এই বিৰিণাৰ চপ আছিল আৰু ইয়াত গৰু চৰু এনেকুৱা মৰহাবিলাক পেলাইছিল। তাৰপিছত আমিও ক'লোঁ যে ইয়াতে এটা মন্দিৰ হ'লে খুব ভাল হয়। সেই অনুপাতে তেওঁ মানুহৰ ঘৰে ঘৰে 5 টকা 10 টকা, তেতিয়া পইচাৰ অলপ কম হয়, তেখেতে পইচাবিলাক তুলি পেলাই আমাৰ এই স্থানীয় ব্যক্তিকেইটামানক লগত লৈ পেলাই তেখেতে এই মন্দিৰটো স্থাপন কৰিলে। কৰি আমাৰ যিখিনি উদ্যোক্তা আছে, তেখেতসকলৰ ল'ৰা ছোৱালী ইয়াত তেখেতসকলে মৰহি গ'ল, কিন্তু তাৰপিছত তেখেতসকলে ধুনীয়া কৰি সজাই পৰাই চৰকাৰৰ অনুদান কিছুমান পাই এই জেগাখিনি সুন্দৰ এটা পৰিৱেশত আনিছে। আৰু আজি 4 বছৰমানৰ পৰা এই অনুষ্ঠানটো খুব ভাল হেৰিত যাই আছে।